বিধায়ক অখিলৰ ভয় হৈছে শংকিত হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কিহৰ কাৰণে শংকিত হৈছে অখিল গগৈ ঘনে ঘনে সলনি হৈছে দৃশ্যপট কেতিয়াবা যদি উচ্ছেদ সন্দৰ্ভত শংকিত হৈছে গগৈ কিন্তু কেতিয়াবা ভয় খাইছে বাংলাদেশীৰ আগ্ৰাসনক লৈ হৈছে সমালোচনাৰ সন্মুখীন কিন্তু শিৱসাগৰত অনুষ্ঠিত নাগৰিক সভাৰ পিছতে অখিল পৰিছে নেকি দুমুজাত কেতিয়াবা কৈছে অসমৰ ইতিহাসৰ আটাইতকৈ ট্ৰেজিক অধ্যায় এটা যে অসমৰ ম্যাদী পট্টা থকা এলটমেণ্ট পট্টা থকা আৰু পট্টা নথকা কিন্তু ভূমিহীন বানপীড়িত ৰাইজক উচ্ছেদ কৰি যোৱা 8 জুলাইত উচ্ছেদ কৰি বেঘৰ কৰি দিলে মই 8 জুলাইৰ পিছত উচ্ছেদৰ ইয়াত খবৰ ল'বলৈ আহিয়ে 10 জুলাই তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে মই তেখেতক ৰাইজৰ হৈ অনুৰোধ কৰিছিলোঁ যে অন্তত 4,000 বিঘা উচ্ছেদ কৰিছে তাৰে 500 বিঘা মাটি এক্সট্ৰাকৈ দি এক কথা মাটি দি হ'লেও মানুহবিলাকক সংস্থাপন দিব লাগে কিন্তু কেতিয়াবা আকৌ কৈছে যে অসমীয়া মানুহৰ যি শংকা যে বিদেশীয়ে অসমখন দখল কৰি পেলাব নেকি এটো হল প্ৰত্যেকজন অসমীয়া মানুহৰ শংকা আৰু সেই শংকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ শংকা কেতিয়াবা যদি দাবী কৰিছে উচ্ছেদিতক একথাকৈ ভূমি প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে বুলি কেতিয়াবা আকৌ কৈছে কোনো সন্দেহজনক লোকক স্থান দিয়া নহ'ব অসমত চৰকাৰী ভূমিত কোনো সন্দেহযুক্ত নাগৰিকে নিজৰ গাঁও পাতিব শিৱসাগৰত এটো আমি কেতিয়াও কোনেও সমৰ্থন নকৰোঁ কিন্তু কিয় দুমুখীয়া স্থিতিত দেখা গৈছে বিধায়ক অখিলৰ দুদিন পূৰ্বলৈ উচ্ছেদক লৈ ঘূৰ বিৰোধ কৰা বিধায়ক অখিলৰ দুদিন পিছতেই দেখা গৈছে উচ্ছেদ সন্দৰ্ভত ঘূৰ সমৰ্থন উল্লেখনীয় যে উচ্ছেদৰ পিছতেই বিধায়ক অখিল হৈ পৰিছে চৰ্চাৰ বিষয় কেতিয়াবা যদি উচ্ছেদিতক গৈ সাৱটি ধৰি বুকুৰ মাজত আগুৱালি লৈছে আন কেতিয়াবা মন দি শুনি গৈছে উচ্ছেদিতৰ গানৰ কলি কেতিয়াবা উচ্ছেদিতৰ দুখৰ সমভাগী যদিহে হৈছে বিধায়ক অখিল আন কেতিয়াবা উচ্ছেদিতক মৰমত এটা চুমা নিদিয়াকৈ থাকিব পৰা নাই অখিল গগৈয়ে ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে গান শুনক কিন্তু কেতিয়াবা বৰগীতকে শুনকচোন অখিলে তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বতৰটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো সাৱটক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না আমিওতো সাৱট খাব খোজো অভিযোগ প্ৰতি অভিযোগৰ মাজতে আহি পৰিছে কেতিয়াবা সংগঠনসমূহৰো প্ৰসংগ উচ্ছেদক লৈ বিধায়ক অখিলৰ মুখত কেতিয়াবা ওলাইছে বীৰ লাচিত সেনাৰ প্ৰসংগ গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাৰ নাগৰিক সভাই নাকি লগাল বীৰ লাচিত সেনাৰ প্ৰসংগ আহি পৰে যেতিয়া শৃংখল চলিহাৰ প্ৰসংগ আহি পৰাটো তেনেই সাধাৰণ উজনিৰ বিশেষকৈ শিৱসাগৰৰ পৰা ম্যাখেদা আন্দোলনক লৈ কৰা কাম কাজবোৰৰ বাবে মূলতঃ দায়ী হেনো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতেই চলিছে ম্যাখেদা আন্দোলন এয়া অখিল গগৈৰ মন্তব্য এই কামবিলাক যে চৰকাৰৰ স্বত্বাচায়তে সংঘৰ্ষমূলক পৰিস্থিতি এটা সৃষ্টি কৰিবৰ কাৰণে কৰা হৈছে সেই কথাটো আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ আৰু এই সময়ত প্ৰশাসনক হকিয়াই দিছোঁ চৰকাৰক হকিয়াই দিছোঁ এই কাম নকৰিবৰ কাৰণে আৰু ইয়াৰ পিছতে শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত হয় এখন নাগৰিক সভা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ নাগৰিক সভা হোৱা নাই ৰাইজৰ দলৰ মিটিং হৈছে এখন পৰিৱেশ আপোনালোকে যোনে কৈছে এখন চামচাগিৰি আমি নকৰোঁ ইফালে আকৌ সভাথলীত গৈ পায়ে সভাথলী ত্যাগ কৰিলে বীৰ লাচিত সেনাই বিষয় ৰাইজৰ দল বীৰ লাচিত সেনাৰ অভিযোগ যে সেইখন নাগৰিক সভা হৈ থকা নাই এটা বিশেষ দলৰহে সভা সেইখন হেনো আছিল ৰাইজৰ দলৰহে সভা ৰাইজৰ দলৰ মানুহগাল এগালমান বহাই থব আকৌ মাটি পাতিবই নালাগে ৰাইজৰ দলৰ মিটিং পাতিব লাগে বাৰু যি কি নহওক
শিৱসাগৰৰ নাগৰিক সভাৰ পিছতেই এতিয়া সলনি হৈছে দৃশ্যপট, সলনি হৈছে বিধায়ক অখিল গগৈৰ স্থিতি, সলনি হৈছে মন্তব্য। উচ্ছেদিতসকলৰ প্ৰতি, অবৈধ বেদখলকাৰীৰ প্ৰতি সহানুভূতিশীল অখিলে এতিয়া ভয় খাইছে অসমীয়াৰ অস্তিত্বক লৈ, শংকিত হৈছে বেদখলকাৰীৰ আগ্ৰাসনক লৈ। তাৰ পাছতেই সংবাদমেল সম্বোধন বিধায়কগৰাকীৰ। আৰু সংবাদমেলতে বিধায়ক অখিলে কৈ গ'ল বহু কথা। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ্থে পূৰ্বৰে পৰা দাবী কৰি অহা ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো মন্তব্য অখিলৰ। বিধানসভাৰ আসন, লোকসভাৰ আসন এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব আৰু SC মানুহৰ কাৰণে সংৰক্ষিত, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব আৰু তেতিয়া ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।